নমস্কাৰ সকলোকে মোৰ ফালৰ পৰা আজি তোমালোকৰ বাবে লৈ আহিছোঁ আছামিজ ছাবজেক্টৰ কবিতা ৰাজপথ লেখক ভৱানন্দ দত্ত। এই কবিতাটিৰ আৰ্হি প্ৰশ্ন উত্তৰখিনি লৈ আহিছোঁ কিতাপৰ, তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। 30 চমু প্ৰশ্ন। ফাৰ্ষ্ট কুৱেশ্যনটো চোৱা। অসমীয়া কবিতাৰ কাহিনী গ্ৰন্থখন কাৰ ৰচনা? আনচাৰ: অসমীয়া কবিতাৰ কাহিনী গ্ৰন্থখন ভৱানন্দ দত্তৰ ৰচনা। ছেকেণ্ড কুৱেশ্যন। ব্লেক আউট মানে কি? আনচাৰ: ব্লেক আউট মানে নিষ্প্ৰদীপ। থাৰ্ড কুৱেশ্যনটো চোৱা। ৰাজপথত কোন সময়ত ভদ্ৰ বনিতাৰ শৰণাঘাত পৰে? আনচাৰ: ৰাজপথত আন্ধাৰ ৰাতিৰ সময়ত ভদ্ৰ বনিতাৰ শৰণাঘাত পৰে। ফ'ৰ্থ কুৱেশ্যনটো চোৱা। ৰাজপথ কবিতাটি প্ৰথমে কোনখন আলোচনীত প্ৰকাশ পাইছিল? আনচাৰ: ৰাজপথ কবিতাটি প্ৰথমে জয়ন্তী নামৰ আলোচনীত প্ৰকাশ পাইছিল। 5 নম্বৰ কুৱেশ্যনটো চোৱা। নচিকেতা কাৰ ছদ্মনাম? আনচাৰ: নচিকেতা ভৱানন্দ দত্তৰ ছদ্মনাম। চমু প্ৰশ্ন। ফাৰ্ষ্ট কুৱেশ্যনটো চোৱা। ৰাজপথ কবিতাটিত কবিয়ে আধুনিক যুগৰ কোনখিনি সময়ৰ চিত্ৰ অংকন কৰিছে? আনচাৰ: ৰাজপথ নামৰ কবিতাটিত কবিয়ে দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱৰ্তী কুৰি শতিকাৰ 40ৰ দশকৰ আধুনিক যুগৰ সময়খিনিৰ বাস্তৱ ছবি অংকন কৰিছে। এই সময়ত কবিৰ দৃষ্টিত সমাজৰ ভাল বেয়া দিশবোৰ, সমাজৰ বিভিন্ন চৰিত্ৰবোৰ স্পষ্ট হৈ পৰিছিল। সেইবাবে ৰাজপথক মূল বিষয় হিচাপে লৈ কবিতাটি অংকন কৰিছিল। ছেকেণ্ড কুৱেশ্যনটো চোৱা। বিভিন্নজন ব্যক্তিয়ে কেনেদৰে ৰাজপথৰ উদাৰতাৰ সুযোগ লৈছে? আনচাৰ: এটি ৰাজপথক কেন্দ্ৰ কৰি কবিয়ে আধুনিক সভ্যতাই সৃষ্টি কৰা অৱক্ষয়ৰ ৰূপ প্ৰকাশ কৰিছে। ৰাজপথৰ উদাৰ বুকুৰ ওপৰেদি প্ৰতিদিনে বহুতো ট্ৰাম, বাছ, টেক্সি, ৰিক্সা চলি থাকে। ইয়াৰ উপৰিও সমাজৰ বিভিন্নজনে ৰাজপথৰ উদাৰতাৰ সুযোগ লৈ নিশাৰ আন্ধাৰত উদ্ভ্ৰান্ত প্ৰেমৰ গোপন অভিসাৰ চলায়। অফিচৰ কেৰাণী সকলে ৰাজপথৰ ৰূপৰ বজাৰৰ আমোদ লয়। লগতে জীৱিকা সন্ধানী ভদ্ৰ নাৰীয়েও নিজাম নিশাৰ ৰাজপথৰ উদাৰতা দেখি ৰাজপথলৈ ওলাই আহে। তোমালোকে 2 মাৰ্কৰ হ'লে ইমানখিনিয়ে লিখিবা। এতিয়া চোৱা থাৰ্ড কুৱেশ্যনটো। ৰাজপথৰ দুকাষে থকা বৃহৎ অট্টালিকাবোৰৰ ছবি কবিতাটিত কেনেদৰে প্ৰকাশ পাইছে? ইয়াৰ আনচাৰটো চোৱা। ৰাজপথ কবিতাটোত কবি ভৱানন্দ দত্তই আধুনিক সমাজৰ দুখন ছবি অংকন কৰিছে। এফালে ধনী শ্ৰেণী আৰু আনফালে দৰিদ্ৰ সমাজৰ নিস্ব অৱহেলিত শোষিতসকল। ধনতান্ত্ৰিক সমাজ ব্যৱস্থাই সৃষ্টি কৰা অট্টালিকাবোৰ ৰাজপথৰ কাষৰতে আছে। এই ৰাজ অট্টালিকাবোৰৰ আঁৰতেই থাকে এটা বিলাসী জীৱন, য'ত শুনা যায় ৰেডিঅ'ৰ গান, অৰ্গেনত শুনা যায় ৰবীন্দ্ৰনাথৰ সংগীত। আহিছিলে ইয়াত ৰবি নাথ হৈ থাকিলে, তোমালোকে শুধৰাই ল'বা। লগতে দেখা যায় বৃহৎ অট্টালিকাৰ মেহগনি পালেঙত বিৰহ কাতৰে ভৰি থকা ভাগৰুৱা এলেহুৱা কলেজীয়া ছোৱালী। এতিয়া চোৱা 4 নম্বৰ কুৱেশ্যনটো। ৰাজপথৰ কাষৰ ফুটপাতত কোন কেনেকৈ থাকে? ইয়াৰ আনচাৰটো চোৱা। ৰাজপথৰ তলত কবি ভৱানন্দ দত্তই ফুটপাতত ভিক্ষাৰ শূন্য পাত্ৰ লৈ শুই পৰা মৃতপ্ৰায় কংকালৰ সৰ্বহাৰাৰ শাৰী অংকিত কৰিছে। ৰাজপথৰ কাষৰ ফুটপাতত গৃহহীন লোকসকল থাকে, যিসকলৰ অৱস্থা প্ৰায় দুখজনক। এওঁলোকে দুবেলা দুমুঠিৰ বাবে
ৰাজপথৰ কাষৰত শাৰী শাৰীকৈ ভিক্ষাৰ পাত্ৰ পাতে। ফুটপাথেই এওঁলোকৰ জীৱনৰ শেষ আশ্ৰয়। এতিয়া চোৱা 5 নম্বৰ কুৱেশ্যনটো। ভৱানন্দ দত্তৰ ৰাজপথ কবিতাটোত বাস্তৱতা কেনেদৰে প্ৰকাশ পাইছে? ইয়াৰ আনচাৰটো চোৱা। কবিতাটোত বাস্তৱতাৰ ছবিখন ফুটি উঠিছে। এফালে ধনতান্ত্ৰিক সমাজ ব্যৱস্থাই সৃষ্টি কৰা অট্টালিকা আৰু বিলাসী জীৱন ব্যৱস্থা, আনফালে ধনতান্ত্ৰিক সমাজ ব্যৱস্থাৰ পৰা সৃষ্টি হোৱা ভিক্ষাৰ পাত্ৰলৈ শুই পৰা সৰ্বহাৰাৰ শাৰী। অৰ্থাৎ সমাজত দুটা শ্ৰেণীৰ সৃষ্টি হৈছে, ধনী আৰু দুখীয়া। ধনী শ্ৰেণীয়ে তেওঁলোকৰ জীৱন প্ৰক্ৰিয়া সুন্দৰকৈ উদযাপন কৰে, আনহাতে গৃহহীন বঞ্চিতসকলৰ জীৱনৰ আশ্ৰয়স্থল হ'ল ৰাজপথ। এনেকৈ বাস্তৱ ছবিৰ প্ৰকাশ পাইছে এই কবিতাটিৰ মাজেৰে। এই ৰাজপথ কবিতাটিৰ দীঘল প্ৰশ্ন উত্তৰ অৰ্থাৎ 80 প্ৰশ্নৰ উত্তৰখিনি ৰৈ যোৱাখিনি মই তোমালোকক আহিবলগীয়া পাছৰ ভিডিঅ'বোৰত দি দিম তোমালোকৰ বাবে। ছেকেণ্ড পাৰ্ট হিচাপে দি দিম তোমালোকক মই। এই পাৰ্টটো হৈছে ফাৰ্ষ্ট পাৰ্ট আৰু যিটো আহিবলগীয়া ৰাজপথ কবিতাটিৰ কুৱেশ্যন আনচাৰ সেইটো হ'ব ছেকেণ্ড পাৰ্ট। ৰাজপথ কবিতাটিৰ প্ৰশ্ন উত্তৰৰ লগতে কুশল কোঁৱৰৰ নাটকখনৰ কেইটামান প্ৰশ্ন উত্তৰ চাই লোৱাচোন।